কোকৰাঝাৰ হাগ্ৰামাদাই যে হেতুকে যিটো আলোচনাত আমাৰ কোচ হিচাপে এক্সট্ৰাকৈ সদস্য দিয়া হৈছিল আৰু কোচ ৰাজবংশীসকলক এক্সট্ৰাকৈ সদস্য লোৱা হৈছে সেইকাৰণে আমাৰ হাগ্ৰামা আমাৰ কোচৰ তৰফৰ পৰা হাগ্ৰামা আমি ধন্যবাদ জনাইছো কিন্তু ইতিমধ্যে গম পালো এই মতে ৰাজবংশীসকলে যাতে একেটা জাতি বুলি সিহঁতে আমাক বাদ দি সিহঁতে একেলগে এছটিটোৰ কাৰণে সিহঁতে যুঁজি আছে কিন্তু আমি কেতিয়াও নামানো আমি হাগ্ৰামাদাক ধন্যবাদ দিছো কিন্তু আমি কোচ হিচাপে আমাক সুকীয়াকৈ এছটি হ'ব লাগিব নহলে যদি এই কাম যদি নহয় আমি তাৰ বিপৰীতে আমি আৰু ধৰ্ণা কাৰ্যসূচী জৰুৰ ভাৱে বিপ্লৱ কৰিম আমি কিন্তু আমাক এক্সট্ৰা কৰি এছটি দিবই লাগিব আমি ৰাজবংশীৰ লগত সানমইল হৈ নোৱাৰো কাৰণ আমাৰ যিহেতুকে আমাৰ কোচ হিচাপে কোচ জাতি হিচাপে আমাৰ ভাষা বেলেগ কলা কৃষ্টি সাংস্কৃতিক পিন্ধন কাপোৰ আমি নিজে বওঁ কিন্তু ৰাজবংশী হিচাপে সিহঁতৰ ভাষা নাই সিহঁতৰ সংস্কৃতি নাই গতিকে আমি চৰকাৰক আমি হেমন্ত ছাৰক আমি অনুৰোধ জনাইছো এখেতে জানে কোচ জাতি হিচাপে আমাৰ সাজ পোছাক উৰণ কিৰণ সাংস্কৃতিক সব আমাৰ ব্যক্তিত্ব হিচাপে কোচ জাতি হিচাপে আছে কিন্তু আমাৰ ৰাজবংশীসকলৰ লগত আমাৰ এই সাংস্কৃতিক সাজ পোছাক বৈশিষ্ট্য নিমিলে গতিকে আমি কেনেকে সিহঁতৰ লগত সানমিল হ'ম গতিকে আমাক কোচ হিচাপে যদি দিয়ে কোচ হিচাপে আমাক এক্সট্ৰাকৈ এছটি দিয়ক নহলে যদি নহয় আমি বিপৰীত ধৰণে আকৌ আমি গোটেই অসম আমি আন্দোলন কৰিম এইটোৰ বিপৰীতৰ কাৰণে গতিকে মই এতিয়া ধন্যবাদ দিছো যাতে অতি সোনকালে আমাৰ যাতে এই আমাৰ হেমন্ত ছাৰক আমি অনুৰোধ জনাইছো ইতিমধ্যে আমাৰ কোচ জাতি হিচাপে আমাক এক্সট্ৰাকৈ এছটি দিবই লাগিব বুলি আমি দৃঢ় প্ৰতিজ্ঞা কৰিছো কোচ হিচাপে এছটি হয় কিন্তু আমাক এছটিৰ পৰা বঞ্চিত ৰাখিছে আৰু বিশেষকৈ বিটিচিত এই কেইদিনৰ ভিতৰতে কোচ এটা বুথ কমিটি হিচাপে গঠন কৰিছে তাতে আমাৰ কোচ আৰু ৰাজবংশী বেলেগকে বনাইছিলে কিন্তু এতিয়া আকৌ হৈ আছে যে ৰাজবংশী জনজাতিসকলে মানে কোচ আৰু ৰাজবংশী একেই আমাক কিয় বিভেদ কৰি আছে বুলি কৈ আছে আপত্তি কৰি আছে সেইটোৱে আমাৰো আপত্তি আমাৰো সেইটো কাৰণে আমি আজি কাৰ্যসূচী লৈছো যে আমি কোচ জাতিটো আৰু আমাৰ কোচ ৰাজবংশী একে নহয় বুলি আমি সেইটোকে দাবী কৰি আছো আৰু ভৱিষ্যতে আমি সেইটোৱে দাবী কৰিম কাৰণ আমি নিজস্ব আমাৰ সাজপাৰ আছে ভাষা আছে ৰীতি নীতি আছে পূজা পাৰ্বণ আমাৰ সকলো আছে আমি কেনেকা ৰাজবংশী হ'ম আমি কেতিয়াও ৰাজবংশী নহয় আমি ৰাজবংশী বুলি কেতিয়াও মানি ল'ব নোৱাৰো গতিকে আমি কোচেই আমাক কোচ ৰাজবংশী বুলি আমাক কৰিব নালাগে আৰু মোৰ এইটোৱে অনুৰোধ আমাক কোচ ৰাজবংশী বুলি ক'ব নালাগে আৰু কোচ ৰাজবংশী হিচাপে আমাক এছটি নালাগে যদি এছটি দিব খোজে মাননীয় মহোদয়ে এছটি দিব খোজে তেতিয়াহ'লে আমাক অনলি কোচ হিচাপত এছটি দিব লাগে এইটোৱে আমাৰ অনুৰোধ